মই আজি ফিফথ যি BTC ইলেকশ্যন পঞ্চমবাৰৰ কাৰণে আমাৰ কাউন্সিল গভৰ্ণমেণ্ট ফৰ্ম হ'বলৈ গৈ আছে। ইয়াৰ কাৰণে মই ভোটদান কৰিলোঁ মোৰ পৰিয়ালৰ লগত। আৰু এইবাৰ অলপ আৰু আনন্দ পাইছোঁ। মোৰ ছোৱালীও প্ৰথমবাৰৰ কাৰণে ভোটদান কৰাৰ কাৰণে বয়স হৈছে, ভোটদান কৰিছে। এইটো নিৰ্বাচনটো মই ভাবোঁ ওৱান অফ দ্য বেষ্ট নিৰ্বাচন BTCত যিমান হৈছে। সৰু সুৰা ঘটনা ক'ৰবাত অলপ হৈছে, কিন্তু ইমান মেজৰ নহয়। তো সেইকাৰণে আমি সদায় সেইটোৱে চেষ্টা কৰি আছিলোঁ যোৱা এমাহ ধৰি কি চবে কেম্পিং কৰক, ভাষণ দিয়ক, আৰু ইলেকশ্যন দিনা বা তাৰ আগৰ দিনা খুব টেন্স এটা চিটুৱেশ্যন হয়। কিন্তু যোৱাকালিও তেনেকুৱা সৰু সুৰা ঘটনা হৈছে, বাট নট ডাঙৰ ঘটনা। থেংক গড, মই ভগৱানক ধন্যবাদ দিওঁ যে এই নিৰ্বাচনত কোনো মৰিব লগা হোৱা নাই, কোনো তেনেকুৱা বেয়া অৱস্থা হোৱা নাই। এইটো প্ৰথম কথা আছিলে। বাকী যিটো আছে ভোটদানটো ৰাইজে কৰিবই, কাৰণ ডেমক্ৰেচিত আমি ইমান সুন্দৰ এটা প্ৰক্ৰিয়া আছে যে আমি নিজৰ মনে বিচৰা প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰাওঁ আৰু আমি চৰকাৰ বনাওঁ। তো সেইকাৰণে আজি 26 লাখ পপুলেশ্যন এপ্ৰক্সিমেটলি আমাৰ ভোট দিব, আৰু নিজৰ মনোপ্ৰত নিজৰ মনেদি ভাল পোৱা প্ৰাৰ্থী আৰু পাৰ্টিক ভোট দি ৰাইজে জয়যুক্ত কৰাব, আৰু এখন এনাদাৰ চৰকাৰ গঠন হ'ব। তো সেইকাৰণে মই চবকে শুভেচ্ছা জনাইছোঁ, বিটিআৰবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। আৰু যি পাৰ্টীয়ে এই নিৰ্বাচনী কেম্পিঙত এইকেইদিন অংশগ্ৰহণ কৰিছে বা যি প্ৰাৰ্থীয়ে কৰিছে, চবকে মই শুভেচ্ছা জনাইছোঁ। এইটোৱে প্ৰমাণ হয়, কাৰণ চৰকাৰী পক্ষৰ তৰফৰ পৰা বা ৰুলিং পক্ষৰ তৰফৰ পৰা যেতিয়া কাম এণ্ড কুল হয়, ঠাণ্ডা হৈ থাকে, বাকীবিলাক অলপ চেষ্টা কৰিলেও ইমান ডাঙৰ নহয়। এতিয়া আমি যিটো দেখিলে আপুনি যে এই পৰিৱেশত যথেষ্ট কোনোবাই অলপমান চেষ্টা কৰিছে, কোকৰাঝাৰতো সৰু সুৰা ঘটনা, ওদালগুৰিতো, কিন্তু আমাৰ তৰফৰ পৰা মই আমাৰ পাৰ্টি লেভেলত মেক্সিমাম এনচিয়ৰ কৰিছোঁ যে প্লিজ ডণ্ট গ' ফৰ ভাইলেঞ্চ। মই সেইটো কথা খুব এনচিয়ৰ কৰিছোঁ। আৰু মই দুখিত যদি ক'ৰবাত তেনেকুৱা ভুল হৈছে, বাট মই আমাৰ পাৰ্টিৰ মানুহবিলাকক সকলোকে মই ফাৰ্ষ্ট ডে ওৱানৰ পৰা ৰিকুৱেষ্ট কৰি আহিছোঁ, প্লিজ ডণ্ট গ' ফৰ এনি কাইণ্ড অফ ভাইলেঞ্চ। এইটো ভাল নহয়। আৰু এই কাৰণে হ'ব পাৰে কি আমাৰ পিছৰ যিটো কেম্পিং লাষ্ট 5 years, এইটো খুব মানুহে বুজি পাইছে, আৰু মানুহৰ মুখে মুখে এটা কথা আহিছে এতিয়া যে আমাক শান্তি লাগে। 5 বছৰ শান্তি পালোঁ, আৰু অনাগত দিনতো শান্তি লাগে। গতিকে আজি আমাৰ দলটোৱে মানে শান্তিৰ কেম্পিং কৰা এটা দল। তো সেইকাৰণে আজি চবে একচেপ্ট কৰিছে, খুব ভাল হৈছে। মই এইটোৱে বিচাৰোঁ চবে আজি গধূলিলৈকে যাতে ফ্ৰী এণ্ড ফেয়াৰ হয়, কাউণ্টিংটোও ফ্ৰী এণ্ড ফেয়াৰ হয়, কোনো ধৰণৰ গণ্ডগোল নহয়। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে, মাদাৰ অফ ডেমক্ৰেচিৰ মাতৃ ভাৰতবৰ্ষ এতিয়া। গতিকে ডেমক্ৰেচিৰ মাতৃ হিচাপে ভাৰতবৰ্ষখন আগুৱাই নিয়াত আমি চবে একত্ৰিত হ'ব লাগিব, আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগিব। মই নাম্বাৰটো আগে পিছে নকওঁ, আজিও নকওঁ, কিন্তু ইলেকশ্যন কেম্পিঙৰ সময়তো মই কৈ আহিছোঁ যে আমি ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছোঁ। আজিও মই সেইটোকে ক'ম, ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছোঁ। কিন্তু নাম্বাৰটো যিহেতু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে, তো সেইকাৰণে মই নাম্বাৰটো নকওঁ আজি। আজিৰ নিৰ্বাচন হৈ যাওক, পিছত ক'ম মই। মা মাটি আৰু শান্তি আৰু প্ৰগতি এই শ্লোগানেৰে দ্বিতীয়বাৰৰ কাৰণে প্ৰমোদ বড়ো উত্তীৰ্ণ হ'বলৈ গৈ আছে। চৰকাৰত থাকি বেলেগ বিষয়বিলাক চালোঁ, তাৰ ভিতৰত চবচে প্ৰয়োজন মই 5টা বিষয় লৈ ল'লোঁ। এই 5টা বিষয়টো মানে মাতৃসকল, মহিলাসকলক সুৰক্ষা দিব লাগিব, সেৱা কৰিব লাগিব। মাটিৰ অগণন সমস্যা আছে বড়োলেণ্ডত। এটা হ'ল মাটি সুৰক্ষাও কৰিব লাগিব, মাটিৰ অধিকাৰো দিব লাগিব। তাৰপিছত আমি কৈছোঁ জাতি, 26টা জাতি আছে ইয়াত, জনগোষ্ঠী। যি জনগোষ্ঠীবিলাকক সংবিধানে কিবা এটা দিব লাগিছিলে, দিব পৰা নাই, বা অধিকাৰবিলাক পোৱা নাই। সেই জনগোষ্ঠীবিলাকো ভাৰতীয়। 1947 চনত তেখেতসকলেও স্বাধীনতা পাইছে, কিন্তু তাৰপিছত এই জনগোষ্ঠীবিলাকে একবাৰো MP পোৱা নাই, একবাৰো MLA পোৱা নাই, কোনো প্ৰতিনিধি পোৱা নাই। তো সেইকাৰণে জাতি জনগোষ্ঠীক আগুৱাই নিয়াটো আমি হাতত লৈছোঁ। আৰু তাৰপিছত শিক্ষাটো বাদ দি সমাজৰ মেৰুদণ্ডটো কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। গতিকে শিক্ষাটো আমি আগতো মই পলিটিক্সত নাহাৰ আগতেও মই 2006 চনৰ পৰা শিক্ষাত কাম কৰিছোঁ, এতিয়াও কৰিছোঁ, পিছতো কৰি যাম। শিক্ষা অবিহনে সমাজ, দেশ আগুৱাই যাব নোৱাৰে। এইটো আমাৰ এটা পইণ্ট হয়। তাৰপিছত শান্তিটো নৰ্মেল পৰিৱেশত মানুহে বুজি নাপায়। আজি শান্তি আছে, একো বুজি নাপায়। কিন্তু অশান্তি যেতিয়া হয়, ক্ষুদ্ৰ বা আমাৰ যিবিলাক গৰীব শ্ৰেণীৰ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ, মহিলা, শিশু, এইসকলে বহুত কষ্ট পায় যেতিয়া এটা অশান্তিৰ পৰিৱেশ হয়। তো সেইকাৰণে শান্তিৰ কাৰণে সদায় আমি এটা আমাৰ তৰফৰ পৰা
এটা সদায় কেম্পিং এটা মোবিলাইজেশ্যন বা শান্তিৰ কাৰণে আমি কাম কৰাটো বন্ধ কৰিব নোৱাৰে। সেইকাৰণে আমি এইবাৰ এজেণ্ডাত লৈছোঁ যে আমি শান্তিৰ কাৰণে কাম কৰি যাম।